আর কি কি কাম কৰিবলৈ বাকী আছে মানে আমি ডিপাৰ্টমেণ্ট ৰিভিউ মিটিং কৰিম গোসাইগাঁও হিচাপে কৰিব কোকৰাঝাৰ হিচাপে কৰিব বাক্সা হিচাপে কৰিব এনেকুৱা ৰিভিউ মিটিং কৰিলে PWD ক'ত কি হৈ আছে হোৱা নাই মই ৰিপৰ্ট পাম এডুকেশ্যনত কি হৈছে হোৱা নাই মই ৰিপৰ্ট পাম তো সেই হিচাপত ৰিভিউ মিটিঙত যিটো আহিব সেইটো প্ৰায়ৰিটি বেচিছত আমি কাম কৰি যাম মুঠতে কাম কৰিব লাগে ৰাইজে বহুত আশা কৰি আছে আমাৰ ওপৰত বহুত আশা কৰিছে আশা কৰা মতে আমিও কাম কৰিব পাৰিব লাগিব কথা সেইটো মুঠতে ৰাইজে বিৰাট বিশ্বাস কৰিছে আমাৰ ওপৰত বিশ্বাস কৰি পেলাই এনেকুৱা আমি ৰিজাল্ট পাবলৈ সক্ষম হৈছে তো ৰাইজে বহুত ধৰণৰ সমস্যাৰ কথা কৈছে সেইবিলাক সমস্যাটো মুঠতে আমি কৰিম সমাধান কৰিম একদম শপত গ্ৰহণ 12 তাৰিখত হ'ব প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া বা অমিত শ্বাহ ডাঙৰীয়া হোম মিনিষ্টাৰ আহিব বুলি আমাক জনাইছে যেনক আমিও থাকিম আমাৰ মন্ত্ৰী আমাৰ বাৰ্গেনিং নহয় ওদালগুৰিৰ পৰা আজি কোকৰাঝাৰলৈকে একে কথাই কোনোবাই যদি ব্যক্তিগত আলোচনা কৰি পেলাই কোনোবাই যদি মন্ত্ৰী পায় আমাৰ ক'বলৈ একো নাই কিন্তু আমাৰ দলৰ পৰা মন্ত্ৰী বাৰ্গেনিং নাই শিউলি মহিলার মন্ত্রী পাবো বলে চর্চা আরম্ভ এটাতো ব্যক্তিগত কথা আপনিও বিচাৰিব পাৰে মন্ত্ৰী ময়ো বিচাৰিব পাৰে মন্ত্ৰী আপনিও বিচাৰিব পাৰে কোনোবাই মই কৈছোঁ মন্ত্ৰী বিচাৰাটো চবেই বিচাৰিব পাৰে এইটো অধিকাৰ কিন্তু আমাৰ দলৰ পৰা স্পষ্ট কৈছে মন্ত্ৰী বাৰ্গেনিং নহয় 1 নম্বৰ BTCটো প্ৰায়ৰিটি আমাক কাম কৰিবলৈ সুবিধা আমি পাব লাগে দিছপুৰৰ পৰা দিল্লীৰ পৰা বাজেট বঢ়াব লাগে সেইটোৱে ইয়াৰ পিছত মন্ত্ৰী দিয়ে না নিদিয়ে দিছপুৰৰ পৰা असम में नया सरकार जो होने जा रहा है तो आपकी BF से मतलब এতিয়া মই হাত দিব সময়ো পোৱা নাই মই হাত দিম কি কাৰণত হাৰিছে মই ওলাই দিম এইটো হ'ব এইটো চিন্তা কৰিব নালাগে